হে দোস্ত আজি আমি চাইকেল চলাই দুমনি সোণাপুৰ যাই আছোঁ প্ৰায় 30 কিলোমিটাৰমান হ'ব কেনেকৈ যাওঁ আপোনালোকে চাই থাককচোন ফাইনেলি আমি দুমনি সোণাপুৰ আহি পালোঁ চাওকচোন মই এতিয়া চাহ বাগানৰ ভিতৰত যাবলৈ চেষ্টা কৰিম চাই থাককচোন আপোনালোকে কেনেকুৱা ৰ'ব এনেকুৱা চাওক চাওক এই সিপিনে এই সেই ছিঙি আছে চাওক চাহপাত ছিঙি আছে এয়া প্ৰাঞ্জল চাওক চাহ বাগানৰ মাজত যি গছবোৰ ৰোৱা হয় সেইবিলাক তাৰমানে চাহপাতৰ পাতবোৰ নষ্ট নোহোৱাৰ বাবে ৰোৱা হয় চাওকচোন যিমান দূৰলৈ চাহ বাগান আছে সিমানক লৈ কিনে গছবিলাকো আছে আমি যি ৰাতিপুৱা চাহ খাওঁ তাতে যি চাহপাত দিয়ে সেই চাহপাত ক'ৰ পৰা বানো জানেনে এই পাতৰ পৰা সেই চাহপাত বানয় চাই লওক এই পাতৰ পৰা সেই চাহপাত বানয় এৰে মানে কোমল কোমল পাতটো ছিঙি নিয়ে চাওকচোন এই কোমল কোমল পাতটো ছিঙি নিছে নিকেনে এৰে পৰা চাহপাত বানয় এই চাওক কোমল কোমল পাতটো ছিঙি লৈ যায় এৰে পৰা ছিঙি নিকেনে মেচিনত গুড়া কৰি চাহপাত বানয় চাহৰ পাতি চাওকচোন ইমান সমান হৈছে যেন মেচিনেদিহে ছিঙিছে কিন্তু এই মেচিনেদি ছিঙা নাই হাতেদি ছিঙিছে ইমান সমানকৈ ছিঙিছে চাওকচোন চাওক যদি ভিডিওটো ভাল লাগিল লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইবটো কৰি দিব নাই तेरे बिन नहीं लगता दिल मेरा साया वे तेरे बिन नहीं लगता